ভাগৱত গীতাৰ পৰা আপোনালোকলৈ 5টা বাণী লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। নাম্বাৰ 1, জীৱনলৈ কোন আহে সেইটো জৰুৰী নহয়, শেষৰলৈকে যি থাকে সেইটোহে জৰুৰী। নাম্বাৰ 2, যিমান সোনকালে আপুনি জীৱনৰ দায়িত্ব ল'ব সিমান সোনকালে আপুনি সফল হ'ব। নাম্বাৰ 3, যিকোনো বস্তু পাবলৈ নিজৰ ওপৰত বিশ্বাস ৰাখক। সঁহাৰি যিমান সঁচা আৰু ভাল হ'লেও এৰি যায়। নাম্বাৰ 4, যদি তোমাৰ ভিতৰত নিজক সলাবলৈ শক্তি নাই তেতিয়াহ'লে তোমাৰ কোনো অধিকাৰ নাই যে তুমি ভগৱান বা ভাগ্যক দোষ দিবলৈ। নাম্বাৰ 5, জীৱনত কেতিয়াও কাৰো লগত নিজকে তুলনা নকৰিব। আপুনি যেনেকুৱাই হয় সেইটোৱে সৰ্বশ্ৰেষ্ঠ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। শেষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।